আমি জানো যে জুবিন গাৰ্গে চিধা চিধি কথা কোৱা মানুহ, যি মনত থাকে সেইটোৱে মুখত থাকে। তেনেকৈ আপোনাৰ অনুৰাগীসকলে আপোনাৰ কথা জানে, কিন্তু তেনেকুৱা কিবা এটা চিক্ৰেট আছে নেকি আপোনাৰ, যিটো আপুনি আজি বাৰ্থডে দিনা ৰিভিল কৰিব বিচাৰিব? চামথিং, এনিথিং, কিবা বেলেগ ধৰণৰ যিটো মানুহে ভাবে যে হয় বুলি কিন্তু নহয়, বা নহয় বুলি ভাবে হয়। মই সদায় দুবাৰ হাগো। সাধাৰণতে মানুহে এবাৰ হাগে, মই সদায় দুবাৰ হাগো। সেইটো হেল্ডি, সেইটো মানে হেৰি মেডিকেলি ডেট ইজ হেল্ডি বুলি কয়। মই শুই উঠাৰ পিছত এবাৰ হ'ব লাগিব আৰু ৰাতি এবাৰ হ'ব লাগিব। এইটো বহুত ডাঙৰ চিক্ৰেট। অ'কে, আৰু জন্মদিন কিছুমান মানুহে ভাবে যে মই নেহাগো বুলি ভাবে। এইটো যোনে হাগেও নেকি এনেকে ভাবিব, নাহাগে।